हेलो स्टूडेंट वेलकम बैक टू माय यूट्यूब चैनल छात्र छात्री तुम्हालोके निश्चय जाना जे 2025 बर्षत हबलगिया मेट्रिक परीक्षा अलप टानके पातिब आरु आगतके अलप बेलेग धरणे एबार मेट्रिक परीक्षा पातिब बुली शिक्षामंत्री रनोज पेगुवे आरु मुख्यमंत्री हिमंत बिश्व शर्मा अलरेडी घोषणा करिसे। तो तुम्हालोके আজি এই ভিডিওটো জানিব পাৰিবা যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা যে কেনেধৰণে পাতিব আৰু কেনেধৰণৰ কুৱেশ্যন আহিব, তুমি কেনেধৰণে পঢ়িলে এই 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা তুমি ভাল নম্বৰ পাই ফাৰ্ষ্ট ডিভিজন মাৰ্কস পাব পাৰিবা। তাৰ আগতে তোমালোকে আমাৰ এই চেনেলত যদি নতুন হৈ থাকা তেন্তে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত যি কুৱেশ্যন পেপাৰ আহিব সেই কুৱেশ্যন পেপাৰ এজনৰ কুৱেশ্যন পেপাৰৰ ক্ৰমিক নাম্বাৰৰ লগত আন এজনৰ কুৱেশ্যন পেপাৰৰ ক্ৰমিক নাম্বাৰৰ মিল নাথাকিব। গতিকে তোমালোকে এজনে আনজনৰ পৰা চাই চাই লিখিব নোৱাৰিবা। আৰু আন এটাও বিশেষভাৱে ঘোষণা কৰিছে যে 2025 বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত কুৱেশ্যন অনলি যোনবিলাক অনুশীলনীত কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাকেই নিদিয়ে অনলি। তোমালোকে এটা চেপ্টাৰ পঢ়াৰ পিছত চেপ্টাৰটোত কি বুজিছা সেইটোৰ ওপৰত বেছ কৰিহে তোমালোকক কুৱেশ্যন দিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। গতিকে তোমালোকে এতিয়া বৰ্তমান যদি ভাবিছা ভাল ৰিজাল্ট এটা কৰিবা তেন্তে তোমালোকে কেৱল অনুশীলনীৰ প্ৰশ্নই নহয় প্ৰতিটো চেপ্টাৰ তোমালোকে পঢ়িবা আৰু এই চেপ্টাৰবিলাক পঢ়াৰ পিছত তোমালোকে ধুনীয়াকৈ চাবা যে এই চেপ্টাৰটোৰ মাজৰ পৰা কি কি কুৱেশ্যনছ হ'ব পাৰে সেই কুৱেশ্যনছবিলাক তোমালোকে ধুনীয়াকৈ লিখিবা, লিখি সেই কুৱেশ্যনছবিলাক পঢ়িবলৈ চেষ্টা কৰিবা আৰু লগতে অনুশীলনীৰ কুৱেশ্যনবিলাকো তোমালোকে চাবা। তেন্তে তোমালোকে নিশ্চয় ধুনীয়া এটা নম্বৰ পাই মেট্ৰিকত পাছ কৰিব পাৰিবা। আৰু তোমালোকে প্ৰতিটো চেপ্টাৰ ৱাইজ তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰে কনচেপ্ট ক্লিয়াৰ ৰাখিবা। তোমালোকে যদি প্ৰত্যেকটো চেপ্টাৰৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰি ৰাখা তেন্তে তোমালোকক কিতাপৰ জোৰ পৰাই তোমালোকক কুৱেশ্যনছ নিদিয়ক কিয় তোমালোকে ধুনীয়াকৈ পাৰি যাবা। গতিকে চিন্তা কৰিব নালাগে, তোমালোকে যেনেকৈ ভাবি আছা যে বহুত কঠিন হ'ব পৰীক্ষা তেনেকৈ ইমানো কঠিন পৰীক্ষা নহয়। তোমালোকৰ কিতাপৰ পৰাই কুৱেশ্যনছ পেপাৰ আহিব, কেৱল অনুশীলনীৰ লগতে তোমালোকৰ চেপ্টাৰৰ মাজৰ পৰাও কিছুমান কুৱেশ্যনছ তোমালোকক দিব। গতিকে তোমালোকে অনুশীলনীৰ লগতে চেপ্টাৰৰ মাজৰ কুৱেশ্যনছবিলাকো তোমালোকে ধুনীয়াকৈ ওলাই পঢ়া তেন্তে তোমালোকে ধুনীয়াকৈ ফাৰ্ষ্ট ডিভিজন পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে এইটো আশাত নাথাকিবা যে তুমি তোমাৰ লগৰটোৰ পৰা চাই চাই লিখিবা তেন্তে তোমালোকে একদম ফেইল হৈ যাবা। কিয়নো এবাৰ তোমালোকে এজনৰ কুৱেশ্যন পেপাৰৰ ক্ৰমিক নাম্বাৰৰ লগত আন এজনৰ কুৱেশ্যন পেপাৰৰ ক্ৰমিক নাম্বাৰ মিল নাথাকিব। যদি তোমাক এটা কুৱেশ্যনছ দিয়ে সেই কুৱেশ্যনছটোৰ এনচাৰটো যদি তোমাৰ কুৱেশ্যন পেপাৰত এ থাকে তেন্তে তোমাৰ লগৰটোৰ বি বা চিত থাকিব পাৰে বা ডিটো থাকিব পাৰে। গতিকে এজনে আনজনৰ পৰা চাই চাই লিখিলে তোমালোকে ফেইল হৈ যাবা। এইবিলাক আশা কৰি নাথাকিবা, এতিয়াও বহুত সময় আছে, ধুনীয়াকৈ পঢ়া আৰম্ভ কৰি দিয়া, নিশ্চয় তোমালোকে এটা ভাল ফলাফল পাবা। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰিবা আৰু চেনেলটোত যদি নতুন আহি থাকা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাচিং।